মানে কেৱল মাত্ৰ দুজন মানুহৰ মাজত সামাজিক বন্ধন নহয়। বিবাহ মানে কেৱল মানুহৰ বাবে একেলগে ঘৰ কৰি থকাটোৱে নহয়। বিবাহ মানে মাত্ৰ সন্তান জন্ম দিবৰ বাবেই এগৰাকী মানুহক নিজৰ কৰি লোৱা নহয়, আৰু বহুত বেছি মধুৰ বন্ধন। বিবাহিতৰ জীৱনত উত্থান পতন আৰু নানান ধৰণৰ অহা যোৱা থাকিব, কিন্তু বিবাহিত জীৱনত কোনো দিনো চিটিং, এজনে এজনক ঠগা, এজনে এজনৰ প্ৰতি কৰা অন্যায়ৰ তাত স্থান নাই। মানসিকভাৱে যেতিয়া আপোনালোক দুজনেই বন্ধনত, বিবাহত আছে নিস্বাৰ্থ মৰম। বিবাহ যেতিয়া এক স্বাৰ্থৰ বাবে বান্ধ খাই পৰে, তেতিয়া সেয়া বিবাহ নহয়, সেয়া মাত্ৰ এক চুক্তি। সেই চুক্তিৰ মতে আপুনি যদি আপোনাৰ পাৰ্টনাৰৰ পৰা সুখ বিচাৰিবলৈ যায়, তেনেহ'লে সেই বিবাহৰ স্থায়িত্ব কিমান হ'ব সেয়া কোৱা নাযায়। বৰ্তমান যুগত বহুত বেছি অপশ্যন থকাৰ বাবে বৈবাহিক জীৱনবোৰ খেলি মেলি প্ৰায়ে শুনা পাওঁ। গতিকে নিজৰ ওচৰত, আপোনাৰ পাৰ্টনাৰৰ ওচৰত, আপোনাৰ পত্নী বা স্বামীৰ ওচৰত আপুনি সৎ হৈ থাকক। আপোনাৰ সন্তানে তেতিয়া এটি সুন্দৰ ভৱিষ্যত পাব, আৰু আপোনাৰ সন্তানৰ মুখলৈ চাই আপোনালোকে আপোনালোকৰ শেষ বয়সত সুখ পাব।